নমস্কাৰ আজিৰ ভিডিঅ'টোত মই 2 ডিজিট নাম্বাৰ এটা কেনেকৈ স্কোয়াৰ কৰিব পাৰি তাৰ ওপৰত বনাইছো মানে এটা মেমৰি ট্ৰিক বা এটা সহজ পদ্ধতি কম যাৰ জৰিয়তে আমি 1 ৰ পৰা 99 লৈ যিকোনো নাম্বাৰৰ স্কোয়াৰ কৰিব পাৰো ক'ব গলে 100 বা 100তকৈ ডাঙৰ নাম্বাৰো কৰিব পাৰো কিন্তু তেতিয়া আমাৰ মোটামুটি 1 ৰ পৰা যদি 30 স্কোয়াৰলৈ মানে মনত থাকে 1 স্কোয়াৰ 1 2 স্কোয়াৰ 4 এনেকৈ 30 স্কোয়াৰ 900 এনেকৈ যদি মনত থাকে তেতিয়া এটো এপ্লাই কৰিব সহজ হয় নহলে অকমান এটো তেতিয়া ডিফিকাল্ট হয় কাৰণে জেনাৰেলি 1 ৰ পৰা 30 লৈ মনত থাকিব লাগে স্কোয়াৰ যদি নাথাকে তথাপি 1 ৰ পৰা 20 বা 1 ৰ পৰা 10 ৰ স্কোয়াৰটো মনত থাকিবই লাগে বিশেষকৈ আৰু এতিয়া মই আৰু এই পদ্ধতিটোৰ জৰিয়তে 99 লৈ আৰামত কৰিব পৰা যাব কিন্তু 100 ৰ ওপৰৰ সংখ্যাবোৰক কেনেকৈ স্কোয়াৰ তাৰো বেলেগ মেথড আছে হেতুৰ ওপৰত মই ভিডিও আনিম যদি এটো চাই আপোনালোকে ভাল পায় কমেন্ট কৰিলে মই ভিডিও আনিম এতিয়া এটোৰ ওপৰত মই বনাইছো আৰু এটো জানিব লাগে বহুত সহজ হয় আৰু শিকি ভাল পাব আৰু সৰু ল'ৰা ছোৱালী বা যিকোনো মানুহে শিকি ভাল পাব গতিকে আৰু তেতিয়া আমি 99 স্কোয়াৰলৈ মনত নাৰাখিলেও হ'ব আৰামত এটো কৰিব পাৰিম পদ্ধতিটো বহুত সহজ হয় আৰু এক লাইনতে কৰিব পাৰো এতিয়া ভিডিওটো আৰম্ভ কৰিছো ইয়াৰে মই মেথডৰ স্টেপটো লিখি দিছো দেখি ডাঙৰ লাগিব পাৰে লিখাৰ কাৰণে অলপ ডাঙৰ লাগে কিন্তু কৰি দেখাম মই অলপ পিছত ক্যালকুলেটৰ ইউজ কৰি উলিয়াই দেখাম তেতিয়া নিজে কৰি চালে গম পাব এতিয়া প্ৰথমতে ab বুলি এই কাৰণে লিখিছো যদি আমি ধৰো 67 বুলি লিখো a মানে 6 b মানে 7 এনেকৈ যিকোনো 2 ডিজিট নাম্বাৰ হ'ব ab প্ৰথমতে আমি কি কৰো স্কয়াৰ অফ b মানে এইটো সাইডৰ পৰা আহো ইফালৰ পৰা ইটো সাইডৰ পৰা আৰম্ভ হ'ব b স্কয়াৰ কৰিম তাৰ পাছত এই দুটাক a আৰু b মাল্টিপ্লাই কৰি ডাবল কৰিম এটো মই এনেকৈ কৈ দিলে বেছি টাফ লাগিব মই কৰি দেখাইছো এতিয়া মই প্ৰথমতে লৈছো ইয়াতে মই কি কৈছিলো ইয়াতে এটা এটোৰ লগত মিলাই পেলাই ইয়াতে সৰুকৈ এটা কৰি দেখাইছো যদি আমি ভেৰিফাই কৰিব বিচাৰো 12 স্কয়াৰ আমি সকলোৱে জানো 144 হয় এতিয়া এটো মনত আছে তথাপি এটো যদি ভেৰিফাই কৰিব বিচাৰো a b হয় a মানে 1 b মানে 2 এতিয়া প্ৰথমতে আমি কি কৰিম b স্কয়াৰ কৰিম b মানে 2 স্কয়াৰ 4 হয় তাৰ পাছত a আৰু b এই দুটাক পূৰণ কৰিব লাগে 2 * 1 2 হ'ল তাৰ পাছত এটো লিখা আছে ডাবল দা প্ৰডাক্ট অফ ab টা মানে 2 * 1 2 কৰিলো এটোক ডাবল মানে সদায় পূৰণ কৰাৰ পিছত 2 ৰে মাল্টিপ্লাই কৰিব লাগিব 2 * 1 = 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব 4 লিখিলো তাৰ পাছত লাষ্ট স্টেপ হয় স্কয়াৰ অফ a তো ইয়াৰে a মানে হল 1 স্কয়াৰ মানে সদায় 1 এ হয় তো আনসার হল 144 এতিয়া এটো সৰু নাম্বাৰৰ কাৰণে বহুত সহজতে ওলাই গল যদি এটো অলপ ডাঙৰ নাম্বাৰ দিও যদি 88 বা 84 যিকোনো নাম্বাৰ দিলো 84 দিলে তেতিয়া কি হ'ব ইয়াতে 4 স্কয়াৰ তাৰ পাছত 8 18 * 4 কৰিম তাৰ পাছত ডাবল কৰি ইয়াতে প্ৰবলেম মানে কি লিখাৰ মেথডটো এনেকৈ যে মই ডাঙৰত দেখাইছো 4 স্কয়াৰ মানে কি হ'ব 16 ৰ 6 কেৰি 1 যাব তাৰ মানে এনেকৈ 6 নহয় 16 আহে 4 স্কয়াৰ 16 আমি সদায় ইউনিট ডিজিটটো লিখিম আৰু ইউনিট ডিজিট 6 হয় ইয়াতে 6 লিখিলো তাৰ পাছত আকৌ মেথডত যাম 8 4 মানে 18 * 4 কিমান হয় 32 ডাবল কৰিব লাগিব এটো সেকেন্ড স্টেপ সদায় ইফালৰ পৰাই আৰম্ভ হয় এনেকুৱা নকৰিব যাতে h স্কয়াৰ আগতে লিখি ললো হেনেকুৱা নাই ইফালৰ পৰাই ষ্টাৰ্ট হ'ব তো 18 * 4 32 ডাবল কৰিলে 64 আৰু কেৰি 1 আছিল 65 তো আমি লিখিম 65 ৰ এটো 65 আহিল তাৰে আমি 5 টো লিখিম ইয়াতে 6 টো কেৰি ওভাৰ থাকিব তাৰপিছত h স্কয়াৰ কিমান হ'ব 64 + 6 64 + 6 70 হ'ব 7056 এতিয়া মই যদি এটো ক্যালকুলেটৰত কৰি দেখাও মই ইয়াতে ক্যালকুলেটৰ লৈছো এক সেকেন্ড নাম্বাৰটো লৈছিলো 84 * 84 ইকুৱেল মানে 84 স্কয়াৰ হ'ল ইকুৱেল 7056 এটো সেম আহিছে আপোনালোকে ইয়াত চাব পাৰে ভেৰিফাই কৰিব আৰু বেলেগ যিকোনো দুটা ডিজিট নাম্বাৰ লৈ এটো মেথডত কৰি চাব পাৰে মই আৰু এটা লাষ্ট দেখাই দিছো যদি 98 স্কয়াৰ কৰো 98 স্কয়াৰ কিমান আহিব লাগে h স্কয়াৰ 64 4 টো লিখিম ইয়াতে 6 টো লিখিম 9 * 8 72 72 আমি 2 ৰে মাল্টিপ্লাই কৰিম 72 2 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 2 2 4 7 2 14 ইয়াৰে আমি 144 আৰু ইয়াতে 6 টো আছিল 144 + 6 আগৰ যেটো কেৰি আছিল এটো যোগ কৰিব লাগিব এটো নরমাল প্ৰসেছত আমি তো এনেও কৰো তো 144 + 6 150 হ'ব 0 টো লিখিম 152 কেৰি ওভাৰ থাকিব এটো হৈ গল তাৰ পাছত আমাৰ 9 স্কয়াৰ 81 + 15 81 + 15 কৰিম
তাৰপাছত ইয়াৰে সাম কিমান আহিব 6 8 + 1 9 তো ইয়াতে লিখিম 9604 এইটো ক্যালকুলেটৰত মাৰি চালে 98² 9604 পাব এনেকৈ যিকোনো নাম্বাৰত এপ্লাই কৰি চাব আশা কৰো ট্ৰিকটো জানিব পাৰি ভাল পালে ভিডিওটো চাই কেনে পালে কমেন্ট কৰিব আৰু অকমান ৰেসপন্ড কৰিলে ভাল লাগে মানে কম কেনেকুৱা পাইছে বা যদি ইয়াতকৈ আৰু বেলেগ ভিডিও আনিব লাগে তেতিয়া মই লিখিলে গম পাওঁ আৰু যদি ভাল পাইছে চাই লাইক কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ